নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিও আপোনালোকৰ ওচৰত মই কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। সাঁথৰসমূহৰ উত্তৰ আপোনালোকে দিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকে উত্তৰ জানে বা পাৰে উত্তৰসমূহ মোৰ কমেণ্ট ছেকশ্যনত জনাই দিব বুলি আশা কৰিলোঁ। আজিৰ 1 নম্বৰ সাঁথৰটো হৈছে থোৰা সাপে কোবাই যায়, বিচনীয়ে বিচি যায়। থোৰা সাপে কোবাই যায়, বিচনীয়ে বিচি যায়। কি হ'ব বাৰু উত্তৰটো ভাবকচোন বাৰু। হয়, ইয়াৰ উত্তৰটো হৈছে হাতীৰ নেচ আৰু কাণ। 2 নম্বৰ সাঁথৰটো হৈছে চুঙাৰ পৰা ওলাল গুম, তাৰ টিকাত এডাল লম। চুঙাৰ পৰা ওলাল গুম, তাৰ টিকাত এডাল লম। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে। ভাবিব পাৰিলেনে বাৰু আপোনালোকৰ উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে বেজী সূতা। 3 নম্বৰ সাঁথৰটো হৈছে পানী থাকিলে পানীত থাকে, পানী শুকালে মাটিত আহে। পানী থাকিলে পানীত থাকে, পানী শুকালে মাটিত আহে। ভাবকচোন বাৰু উত্তৰটো। হয়, ইয়াৰ উত্তৰটো হৈছে নাও। 4 নম্বৰ সাঁথৰটো হৈছে এডাল লতা পালেগৈ কলকাতা। এডাল লতা পালেগৈ কলকাতা। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে। ভাবিব পাৰিলেনে বাৰু আপোনালোকে উত্তৰটো কি হ'ব পাৰে। হয়, ইয়াৰ উত্তৰটো হৈছে টেলিফোন। 5 নম্বৰ সাঁথৰটো হৈছে গাঁৱত আছে চহৰত নাই, হাঁহত আছে কুকুৰাত নাই। গাঁৱত আছে চহৰত নাই, হাঁহত আছে কুকুৰাত নাই। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে। ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো। হয়, ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰবিন্দু। 6 নম্বৰ সাঁথৰটো হৈছে কি বস্তু হাত নলগোৱাকৈ ৰখাব পাৰি। কি বস্তু হাত নলগোৱাকৈ ৰখাব পাৰি। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে। ভাবিব পাৰিলেনে বাৰু আপোনালোকৰ উত্তৰটো। হয়, ইয়াৰ উত্তৰটো হৈছে উশাহ। 7 নম্বৰ সাঁথৰটো হৈছে কি ঠাইত বহুত মানুহ থকাৰ সত্ত্বেও অকলশৰীয়া অনুভৱ হয়। কি ঠাইত বহুত মানুহ থকাৰ সত্ত্বেও অকলশৰীয়া অনুভৱ হয়। ভাবকচোন বাৰু উত্তৰটো। ভাবিব পাৰিলেনে বাৰু আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে পৰীক্ষা দিয়া ৰুমত। 8 নম্বৰ সাঁথৰটো হৈছে কি ফল নোধোৱাকৈ খাব পাৰি। কি ফল নোধোৱাকৈ খাব পাৰি। এনেকুৱা বাৰু কি ফল আছে যিটো ফল নোধোৱাকৈ খাব পাৰি। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে। হয়, ইয়াৰ উত্তৰটো হৈছে কষ্টৰ ফল। 9 নম্বৰ সাঁথৰটো হৈছে কোনটো মাহত মানুহে কম শুৱে। কোনটো মাহত মানুহে কম শুৱে অৰ্থাৎ টোপনি মাৰে, কমকৈ টোপনি মাৰে। এনেকুৱা বাৰু কোনটো মাহ আছে যিটো মাহত মানুহে কমকৈ টোপনি মাৰে। হয়, ইয়াৰ উত্তৰটো হৈছে ফেব্ৰুৱাৰী মাহত, যিটো 28 দিনীয়া। 10 নম্বৰ সাঁথৰটো হৈছে বনৰ মাজত শালৰ সূতা, গাই দুষ্ট গাখীৰ মিঠা। বনৰ মাজত শালৰ সূতা, গাই দুষ্ট গাখীৰ মিঠা। ভাবিব পাৰিলেনে বাৰু ইয়াৰ উত্তৰটো আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে মৌ-মাখি। 11 নম্বৰ সাঁথৰটো হৈছে বাঁহ খাই কাঠ খাই, পানী পালে মৰি যায়। বাঁহ খাই কাঠ খাই, পানী পালে মৰি যায়। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে। ভাবিব পাৰিলেনে বাৰু আপোনালোকে। হয়, উত্তৰটো হৈছে জুই। আজিৰ 12 নম্বৰ সাঁথৰটো হৈছে ৰঙা ৰঙা গুটি সকলোৱে খায়, তাৰে প্ৰথম আখৰটো কাটিলে জেললৈ যায়। ৰঙা ৰঙা গুটি সকলোৱে খায়, তাৰে প্ৰথম আখৰটো কাটিলে জেললৈ যায়। ভাবকচোন বাৰু উত্তৰটো। হয়, ইয়াৰ উত্তৰটো হৈছে মচুৰ দাইল। মচুৰৰ মটো কাটিলে চুৰ হয়, যিটো জেললৈ যায়। 13 নম্বৰ সাঁথৰটো হৈছে প্ৰশ্ন যদি এইটো হয় তেন্তে উত্তৰ কি হ'ব। প্ৰশ্ন যদি এইটো হয় তেন্তে উত্তৰ কি হ'ব। ভাবকচোন বাৰু উত্তৰটো আপোনালোকে যেন বহুত মনোযোগেৰে ভাবে। এই উত্তৰটো অলপ ভাবিব পাৰিলেনে বাৰু আপোনালোকে উত্তৰটো। ইয়াৰ উত্তৰটো হৈছে উত্তৰ এটা দিশ হ'ব। 14 নম্বৰ সাঁথৰটো হৈছে ইফালে জাপি সিফালে জাপি মাজত আছে ৰঙা আপি। ইফালে জাপি সিফালে জাপি
মাজত আছে ৰঙা আপি ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে ভাবিব পাৰিলেনে বাৰু আপোনালোকে হয় ইয়াৰ উত্তৰটো হৈছে আনাৰস 15 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো ছোৱালীয়ে খাব আৰু পিন্ধিবও পাৰে এনেকুৱা বাৰু কি বস্তু আছে যিটো ছোৱালীয়ে খাবও পাৰে আৰু পিন্ধিবও পাৰে ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে ভাবিব পাৰিলেনে বাৰু আপোনালোকে উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে লং 16 নম্বৰ সাঁথৰটো হৈছে নিতাল মাৰি থাকে জুমুকিয়াই পৰিলে কেৰাহীয়ে হাঁহে নিতাল মাৰি থাকে জুমুকিয়াই পৰিলে কেৰাহীয়ে হাঁহে ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে ভাবিব পাৰিলেনে বাৰু আপোনালোকে উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে পিয়াজ 17 নম্বৰ সাঁথৰটো হৈছে দিনত থাকো মৰি ৰাতি জীয়াই কোৱাচোন উত্তৰটো এবাৰ ভাবি চাই দিনত থাকো মৰি ৰাতি জীয়াই কোৱাচোন উত্তৰটো এবাৰ ভাবি চাই ভাবিব পাৰিলেনে বাৰু আপোনালোকে কি হ'ব পাৰে ইয়াৰ উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে মমবাতি বা চাকি 18 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো আমি চুব নোৱাৰো কিন্তু দেখিব পাৰো এনেকুৱা কি আছে যিটো আমি চুব নোৱাৰো কিন্তু দেখিব পাৰো কি হ'ব পাৰে ভাবকচোন বাৰু উত্তৰটো ভাবিব পাৰিলেনে বাৰু আপোনালোকে উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে সপোন 19 নম্বৰ সাঁথৰটো হৈছে কি বলেৰে খেলিব নোৱাৰি কি বলেৰে খেলিব নোৱাৰি এনেকুৱা বাৰু কি বল আছে যিটো বলেৰে আমি খেলিব নোৱাৰো ভাবিব পাৰিলেনে বাৰু ইয়াৰ উত্তৰটো আপোনালোকে হয় ইয়াৰ উত্তৰটো হৈছে দুৰ্বলেৰে আজিৰ 20 নম্বৰ আৰু শেষৰ সাঁথৰটো আপোনালোকৰ বাবে একেজনী কলি গাই ঘাটে ঘাটে পানী খায় এই সাঁথৰটোৰ উত্তৰ আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিব বন্ধু বান্ধৱীসকল আজিৰ বাবে মই এইকেইটাই সাঁথৰ দিলোঁ আজিৰ এই সাঁথৰকেইটা যদি আপোনালোকে চাই ভাল পালে তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু লগতে যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ ধন্যবাদ